গুড মৰ্ণিং আজি তহঁতক প্ৰশ্ন সুধিম নে কবিতা চবিতা লিখি আনিছ? ছাৰ মই এটা কবিতা লিখি আনিছোঁ বাৰু, সেইটোকে শুনাম। ছাৰ ময়ো এটা কবিতা লিখি আনিছোঁ। ছাৰ মই কবিতাখনে লিখি অনা নাই, মোক প্ৰশ্নকে সোধক। ঠিক আছে, তই এটা প্ৰশ্নৰ উত্তৰ দেচোন যে বিয়া নপতা পুৰুষক কি বুলি কোৱা হয়? ছাৰ এইটো আৰু প্ৰশ্ন হ'লনে বাৰু? তাক সলমান খান বুলি কোৱা হয়। যতীন, তই বৰ স্মাৰ্ট দে, বৰ সাংঘাতিক উত্তৰ দিছ। তোৰ উত্তৰ শুনি মানুহে হাঁহিব, বুজিছ? হাঁহিব মানুহে। মই কৈছোঁ শুন, বিয়া নপতা পুৰুষক কি বোলে শুন। হয় নেকি ছাৰ? কওক ছাৰ তেনেহ'লে। বিয়া নপতা পুৰুষক অকিঞ্চন বুলি কোৱা হয়। ছাৰ আপুনিয়ে বিয়া নপতাৰ কথা উলিয়াইছে, সেইকাৰণে মই ডাইৰেক্টলি সলমান খানৰ কথাটো কৈ দিলোঁ। মোৰ মনলৈ আহিল সলমান খানেতো বিয়া পতা নাই, সেইকাৰণে সলমান খানৰ কথাটো মনত আহিল, কৈ দিলোঁ ছাৰ। বেটা, তই বৰ সাংঘাতিক ল'ৰা দে। ঠিক আছে, এইটোতো নোৱাৰিলি, বেলেগ এটা প্ৰশ্নৰ উত্তৰ দে যে যাৰ ওচৰত টকা পইচা বেছি আছে তাক কি বুলি কোৱা হয়? ছাৰ মুকেশ আম্বানী বুলি কোৱা হয়। যতীন, তই মোৰ মাথা চাথা গৰমে কৰি দিবি এতিয়া। তই কি উত্তৰ দিছ এইবিলাক? যাৰ টকা পইচা বেছি আছে তাক মুকেশ আম্বানী বুলি কোৱা হয়? খতম, একেবাৰে খতম। ছাৰ মোৰ উত্তৰটো ভুল হ'ল নেকি বাৰু? ভুল নহয় কি শুদ্ধ হ'ব? শুদ্ধ হ'ব। উল্টা পাল্টা উত্তৰবিলাক দি থাকিবি, শুদ্ধ হ'ব নেকি? শুদ্ধ হ'ব। মই কৈছোঁ শুন, বহুত টকা পইচা থকা মানুহক ধনী বুলি কোৱা হয়। দে হ'ব দে। ৰাজু, এইবাৰ তই কবিতা এটাকে মাতি দেচোন। অ'কে ছাৰ। অতীতৰ দিনবোৰ কি যে মজা আছিল, তেতিয়া আজিৰ দৰে স্মাৰ্টফোন নাছিল। আইতাহঁতে সাধু কৈছিল সন্ধিয়া চোতালত, আজিকালি আকৌ সাধু শুনে মোবাইল ফোনত। অতীতত ল'ৰাহঁতে মিলি খেলিছিল ক্ৰিকেট ফুটবল, আজি আৰু তাহাঁতৰ মন পাবজি আৰু ফ্ৰী ফায়াৰত। অতীতত মহিলাসকলে মেল পাতিছিল চোতালতে বহি, আজিকালি আকৌ মেল পাতে হোৱাটছআপ ফেচবুক গ্ৰুপত আহি। কি ভাল কবিতা লিখিছ দেই, সুন্দৰ হৈছে, বহুত বঢ়িয়া হৈছে। এতিয়া তেনেহ'লে ৰমেন, তই এটা কবিতা শুনাচোন। ছাৰ শুনক। 1947 হৈছিল দেশ আমাৰ স্বাধীন, তেতিয়াৰ পৰা পাইছোঁ আমাৰ নিজৰ অধীন। দেশ স্বাধীনতাৰ বাবে বহুত মানুহ হৈছিল শ্বহীদ, তেওঁলোকক আমি আজীৱন শ্ৰদ্ধাৰে সোঁৱৰিম। দেশৰ সীমান্তত সৈনিকসকলে দি আছে আমাক সুৰক্ষা, চিকিৎসকসকলে হাস্পতালত কৰে আমাক শুশ্ৰূষা। শিক্ষকসকলে ভৱিষ্যতৰ ৰাস্তা দেখুৱাই দিয়ে, সেই ৰাস্তাৰে গ'লে কেতিয়াও নপৰে বিপদে। কৃষকসকলে আমাৰ বাবে কৰে অন্নদান, তেওঁলোকক আমি কৰি যাম সদায় সন্মান। ৰমেনেও ভাল কবিতা মাতিছ দেই, ভাল লাগিল শুনি, ভাল লাগিল। থেংক ইউ ছাৰ। বেল মাৰিলে দে। ঠিক আছে, তেনেহ'লে আজিৰ ক্লাছটো ছুটি হৈ গ'ল। ঠিক আছে দে। বন্ধুসকল, আমাৰ কবিতাবোৰ শুনি কেনে পালে? যদি কবিতাবোৰ শুনি ভাল লাগিছে, তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। হয় বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যাতে এনেকুৱা নতুন নতুন গল্প, এনেকুৱা নতুন নতুন কবিতা আপোনালোকে আগতে শুনিব পাৰে। থেংক ইউ বন্ধুসকল, ধন্যবাদ।